Hey dosto, সকলোৰে কেনে খবৰ আশা নিশ্চয় ভালে তো মই যাইছো বৰপেটা মেডিকেল তো বৰপেটা মেডিকেল যাইছো মই কিয় যাইছো কেনেকৈ যাইছো সম্পূৰ্ণ গম পাব চাই থাকক ভিডিঅ'টো তো বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ মানে কি মোৰ অলপ চকুৰ প্ৰব্লেম হৈ আছে তাকে মই দেখুৱাবলৈ যাম কিছুমান ভাল ভাল ডাক্তৰ আহিলে মই চাব যাম বলক তেনেহ'লে তো গাইছ মই যাইছো ফাদাৰৰ লগত তো মোৰ লগত আজি কোনো নাই আছো নাই বাপু নাই কোনো লগৰকেইটা থাকিলে গাইছ বহুত ভাল লাগে কিন্তু মই আজি কাকো অনা নাই ফাদাৰৰ লগত আহিছোঁ ফাদাৰৰ লগতে যাম কেনেকুৱা লাগে চাওক আপোনালোকো ভিডিঅ'টো চাই থাকক এয়া পালোঁ আমি গৰিহা মেডিকেল একদম গৰিহাৰ ফিল্ড তো চাই থাকক ৰাস্তাৰ কাম চলি আছে গাইছ এই বাবা বুজা কৰবা মাৰিছে এই ভাইটি চাইড দিবা অলপ তো ইয়াৰ নগৰ ৰাস চলি আছে চলা নাই দিছোঁ চলিব আৰু কোনদিনৰ পৰা ৰাস গম নাপাওঁ মই এই নগৰ পালোঁ আমি আহি নগৰ আৰু এইখিনি বিৰাট জাম লাগিছে গাইছ জালুকবাৰী জামৰ নিচিনা লাগিছে বৰষুণ চাৰিওফালে পানী বোকা হেলমেট পিন্ধি ল'লোঁ পুৰা মই এতিয়া তো চলো কি ধুনীয়া পৰিৱেশ গাইছ চাওক না এই ভেল্লা পালোঁ এয়া ভেল্লা পাৰ হৈ বৰপেটাত সোমালোঁ আমি যিখন দীঘল ব্ৰিজ সেইখন পালোঁ এখন চাওক সেইটো নদী কি ধুনীয়া পৰিৱেশ গাইছ চাওক না এতিয়া বৰপেটা টাউন পালোঁ আমি দেখিছে এইখন ব্ৰিজ এইটো নদী কি ধুনীয়া নদী চাওক পানী কেৰাণী গিলা চাওক না কি ধুনীয়া আৰু মই এনেকৈ বহি যাই আছোঁ চাই থাকক ফাদাৰে গাড়ী চলাইছে মই পিছত বহি আছোঁ হেলমেট পিন্ধি ধুনীয়াকৈ যাই আছোঁ শিখৰ আকৌ খাম বুলি ভাবিছোঁ কিন্তু খাব নোৱাৰা পালোৱে চাই থাকক কি ধুনীয়া জেগা গাইছ এয়া গাড়ী পাৰ্কিং ফাদাৰে গাড়ী যাইছে মই পাছে মনে যাই আছোঁ এয়া চাওক না কি ধুনীয়া গাইছ ফুলগিলা চাওক না ফুল চাওক এয়া ফাইল চাইল লৈ হাতত ৰখি আছোঁ নাম মাতিলে যাম ভিতৰত এই বাবু ক'ত যায় বাবু মাত দিয়া নাই বাদ দিয়ক এইবিলাক মানুহ বহি আছে এনেকৈ ফাইল চাইল লৈ যাইছোঁ সেই তাত মাতিছে তাৰ ভিতৰত যাই আছোঁ আমি কি ধুনীয়া গাড়ী এখন উঠাই নিওঁ কি এনেকৈ ফালিব ফাইনেলি ভিতৰত পালোঁহি এনেকৈ নাম মাতিব আৰু নাম মাতিলে ওপৰত যাব লাগিব তো ই গাইছ নাম মাতি আছে মাইকটো চাওক না গাইছ কি দামী মাইক আৰু ফাইনেলি মাতিলে ওপৰত চেৰি দি যাই আছোঁ লিফ্টটো নাই বলক তেনেহ'লে চলো ট'টেল দুনিয়াৰ মানুহ গাইছ হাতত ফাইল তো নাৰ্ছটো আমাক মাতে লৈ যাইছে গাইছ কোনফালে যাব লাগিব তো সেইফালে বাইদেউ মাতি লৈ যাই আছে নাৰ্ছ বাইদেউ আৰু ইয়াত কিবা কৰিবলৈ বিচাৰি আৰু তলত মানুহ চাওক না পুৰা ভিৰ তলত দেৰি হ'ল সেইকাৰণে দুনিয়াৰ মানুহ হৈছে আৰু গাইছ ফাইনেলি কামটো হৈও গ'ল ভিতৰত কেমেৰা এলাও নাই সেইকাৰণে বোলো আপোনালোকক দেখুৱাব নোৱাৰিলোঁ তো কিবা মোৰ চকু চালে কিন্তু ভিতৰত কেমেৰা এলাও নাই সেইকাৰণে দেখুৱাব নোৱাৰিলোঁ আৰু ফাইনেলি বাহিৰত আহি গ'লোঁ তো বলক তেনেহ'লে ঘৰত যাওঁ
তো বলক গাইছ ঘৰত যাওঁ এতিয়া ডাঙৰ ডাঙৰ বিল্ডিং আমাৰ গাড়ী আছে সেইফালে আগত তো আমি গাড়ী তালৈকে যাইছোঁ তো গাইছ বিল্ডিংটো চাওক না তো এইফালে দুনিয়া মানুহ ওলাই আহিছে বিল্ডিঙৰ পৰা ইয়াত লিখা আছে ন' পাৰ্কিং আগত যাব নোৱাৰি মানুহ চাওক না আৰু 108 খান চাওক যা কোনবা যাইছে এনেকৈ দাদা ৰহ মই যাওঁ ৰহ বাদ দিয়ক গ'লেই গুচি এইফালে আমি বলক ঘৰত যাওঁ কিবা খাব লাগে এতিয়া হোটেলত যাওঁ তো বলক আৰু ফাইনেলি হোটেলত আহি পালোঁ পৰঠায়ে খাওঁ বেছি তো ফাইনেলি গাইছ বৰপেটাৰ পৰা আহি পালোঁ আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তো আজি ভিডিঅ'টো ইমানেই তো মোৰ চকু প্ৰব্লেম হৈছে সকলোৱে জানে তো মই তালৈকে গৈছিলোঁ ফাদাৰৰ লগত তো কিবা কিবি সেই দিছে ঔষধ পাতি দিছে কিন্তু তথাপিও আৰু গুৱাহাটীত যাব লাগিব আৰু নেক্সট ব্লকত যাম আমি GMC তো তাৰ পৰা GMC যাব দিছে তো গাইছ GMCত যাম আমি এদিন তো আপোনালোকক লৈ যাম তো আজি ভিডিঅ'টো ইমানে তেনেহ'লে বাই বাই